নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ৩ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব দৰ্শকসকল আজিৰ দিনটোৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো দিবাৰ আগতে জনাবলৈ লৈছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এতিয়া ওলাই আহিছে এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ অসমত আটাইতকৈ বেছি চান্দা তোলে বিজেপিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে বিপিএলৰ পৰাও 100 টকা বিচাৰে বিজেপিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিপিএল ফেমিলিৰ পৰা 100 টকাকৈ বিচাৰে বোলে বিজেপিয়ে বিপিএলৰ পৰা 100 টকা বিচাৰে 100 টকাকৈ বিচাৰে বিজেপিয়ে বিজেপিক 100 টকা নিদিলে বিপিএলে নাপাবগৈ বিপিএল পৰিয়ালে সদস্যসকলে নাপাব গড় যদি তেওঁলোকে 100 টকাকৈ প্ৰদান নকৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে চৰকাৰী আঁচনি বিচাৰিলে বিজেপিক চান্দা দিব লাগে ব্লেকমেইলিঙৰ দ্বাৰা বিজেপিয়ে সহযোগ নিদিৰ বাবে টকা তুলিছে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে আটাইতকৈ ডাঙৰ ব্লেকমেইল কৰা দল হৈছে বিজেপি আটাইতকৈ বেছি দান লোৱা দলটোৱে হৈছে বিজেপি আৰু দেশত আটাইতকৈ বেছি দান লোৱা দলটোৱে হৈছে বিজেপি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে দৰ্শকসকলক জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী মন্তব্যৰ পিছতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ বিজেপি হল ডনেশ্যন মাষ্টাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে বিজেপি হৈছে ডনেশ্যন মাষ্টাৰ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ হাতত আহি পৰিছে এই ডনেশ্যন মাষ্টাৰে জাতীয় সংগঠনক অসুবিধাত পেলাবলৈ এই কাম কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ অসমত আটাইতকৈ ডনেশ্যন লোৱা দল হৈছে বিজেপি জনাই গৈছো দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ চেয়াৰমেন আগতে মৰিব তাৰ পিছত উচ্ছেদ হ'ব বৰপেটা সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা কংগ্ৰেছ বিধায়কৰ দৰ্শকসকলক জনাবলৈ লৈছো এই গুৰুত্বপূৰ্ণ খবৰ বৰপেটা সত্ৰৰ বেদখলকাৰীৰ কবলত থকা বুলি অভিযোগ উঠি অহা ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা কৰি পুনৰ চৰ্চা লাভ কৰিছে কংগ্ৰেছৰ বিধায়ক চেয়াৰমেন আলীয়ে দৰ্শকসকলক জনাই গৈছে এই গুৰুত্বপূৰ্ণ খবৰ যেতিয়ালৈ চেয়াৰমেন আলী জীয়াই থাকিব তেতিয়ালৈ বাঘবৰত কোনো ধৰণৰ উচ্ছেদ নচলিব বুলি হুংকাৰ দিয়ে বিধায়ক চেয়াৰমেন আলীয়ে কোনেও ভয় নকৰিব মই আগতে মৰিম তাৰ পাছতহে উচ্ছেদ চলিব বৰপেটা সত্ৰৰ ভূমি বেদখল কৰি থকা বুলি অভিযোগ উঠি অহা লোকসকলৰ সন্মুখত এইদৰে কৈ কংগ্ৰেছ বিধায়কগৰাকীয়ে আনহাতে ৰাজ্যত বিজেপি চৰকাৰ সদায় নাথাকে যদিহে আল্লাহে তেওঁক জীয়াই ৰাখে তেওঁ চৰকাৰ আৰু প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম প্ৰতিশোধ ল'ব বুলি বিধায়কগৰাকীয়ে যুদ্ধংতে হিমৰ বাবেৰে উল্লেখ কৰে ইয়াৰ লগতে চেয়াৰমেন আলীয়ে চৰকাৰ থকা প্ৰশাসনক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি প্ৰশাসনে সত্ৰৰ বেদখলীকৃত ভূমিত খুঁটিও উভাৰি পেলোৱা বুলি অভিযোগ উঠিছে ইপিনে চেয়াৰমেন আলীৰ এনে কাৰ্যৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰপেটা সত্ৰ পৰিচালনা সমিতি চেয়াৰমেন আলীয়ে প্ৰশাসনে পুতি দিয়া খুঁটি গুচাই দিয়াৰ পাছতে ঘটনাস্থলীত ৰাজহ চক্ৰ বিষয়া উপস্থিত হয় যদিহে বিধায়কগৰাকীয়ে তেনে কাম কৰিছে তেন্তে নিশ্চয়কৈ বেয়া কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে স্থানীয় লোকসকলে প্ৰশাসনক সহযোগিতা কৰিছে বুলি উল্লেখ কৰিছে এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছো আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ সন্ধান দিয়ক আৰু লাভ কৰক 5 লাখ টকাৰ পুৰস্কাৰ দৰ্শকসকলক জানাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ সন্ধান দিয়ক আৰু 5 লাখ টকাৰ পুৰস্কাৰ লাভ কৰক গড়ৰ চোৰাং চিকাৰত জড়িত 2 পলাতক অপৰাধীৰ সন্ধান দিওঁতালৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰ একাউণ্টৰ যোগে সদৰি কৰিছে এই কথা তেখেতে নিজৰ টুইটাৰ একাউণ্টত 2জন চোৰাং চিকাৰীৰ ফটো লগতে সকলো তথ্য উন্মোচন কৰি এই কথা সদৰি কৰিছে যে যিয়ে চোৰাং চিকাৰী দুজনৰ বিষয়ে সন্ধান দিব পাৰিব সেই লোকক নগদ 5 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক জিপি সিঙৰ সেই বিশেষ টুইটটো গড়ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে সঠিক
খবৰ দিওঁতাই প্ৰতিজনক গ্ৰেপ্তাৰৰ বিনিময়ত পাব নগদ 2 লাখ টকাৰ পুৰস্কাৰ। আতাউৰ ৰহমান উৰ্ফে বাছা 35 বছৰ, পিতা মহম্মদ ইফাৰ আলী, গাঁও 1 নম্বৰ আদাবেটি, থানা চতিয়া। আন এজন হ'ল মহম্মদ ইছমাইল আলী, বয়স হ'ল 36 বছৰ, গাঁও 1 নম্বৰ আদাবেটি, থানা হ'ল চতিয়া, জিলা বিশ্বনাথ। এই দুজনৰ সন্ধান যিসকলে দিব পাৰিব তেওঁলোকক নগদ 5 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব অসম আৰক্ষীৰ তৰফৰ পৰা। এই মুহূৰ্তত অসমবাসীৰ বাবে ওলাই আহিছে এটা অতি গৌৰৱৰ খবৰ। সকলো অসমবাসীয়ে এই খবৰটো জনাটো অতিকৈ প্ৰয়োজনীয় আৰু দায়িত্ব। প্ৰথমগৰাকী অসমীয়া হিচাপে ভাৰতীয় সেনা বাহিনীত জেনাৰেল অফিচাৰ হিচাপে কামাণ্ডাৰ ইন চিফ হিচাপে নিযুক্ত হৈছে ৰাণা প্ৰতাপ কলিতাই। দৰ্শকসকলক জনাবলৈ লৈছোঁ এই ডাঙৰ খবৰটো, এক ব্ৰেকিং নিউজ। প্ৰথমগৰাকী অসমীয়া হিচাপে ভাৰতীয় সেনা বাহিনীত জেনাৰেল অফিচাৰ কামাণ্ডাৰ ইন চিফ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ৰাণা প্ৰতাপ কলিতাই। 25 জানুৱাৰী তাৰিখে নিযুক্তি দিয়া হৈছিল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ড ফৰ্ট উইলিয়ামছ, কলকাতাৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চিফ হিচাপে নিযুক্তি দিয়া হৈছিল। সেই পদৰেই 1 ফেব্ৰুৱাৰী তাৰিখে দায়িত্বভাৰ গ্ৰহণ কৰিছে কলিতাই। ইয়াৰ উপৰি দৰ্শকসকলক জনাবলৈ লৈছোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় সেনা বাহিনীত জেনাৰেল অফিচাৰ কামাণ্ডিং ইন চিফ হিচাপে নিযুক্তি লাভ কৰা ৰাণা প্ৰতাপ কলিতা হৈছে প্ৰথমগৰাকী অসমীয়া তথা উত্তৰ পূৰ্বাঞ্চলৰো প্ৰথমগৰাকী সেনা বিষয়া। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে ওলাই আহিছে দিনটোৰ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গড়খুটি ঘটনাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গড়খুটি ঘটনা সন্দৰ্ভত তদন্ত আয়োগৰ মুকলি শুনানি গ্ৰহণ। দৰ্শকসকলক জনাবলৈ লৈছোঁ দিনটোৰ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গড়খুটিৰ ঘটনাৰ তদন্তৰ বাবে মঙলদৈত আজি তদন্ত আয়োগৰ মুকলি শুনানি গ্ৰহণ কৰা হয়। মঙলদৈ আৱৰ্ত ভৱনত আজি সাক্ষ্য প্ৰদানৰ দ্বিতীয় দিন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি আগৰৱালৰ সন্মুখত লিখিত সাক্ষ্য প্ৰদান কৰিছে ৰাজ্যৰ 21 গৰাকী লোকে। ইয়াৰ উপৰি ৰাজ্যৰ 4টা সংগঠনেও গড়খুটিৰ ঘটনা সন্দৰ্ভত আজি তদন্ত আয়োগৰ সন্মুখত লিখিত সাক্ষ্য দাখিল কৰিছে। বিগত বৰ্ষৰ 23 ছেপ্টেম্বৰৰ দিনাখন গড়খুটিৰ চৰকাৰী ভূমিৰ পৰা একাংশ বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হোৱা অনাকাংক্ষিত ঘটনাৰ ওপৰত অসম চৰকাৰে ঘোষণা কৰা তদন্তৰ 2 পক্ষৰ সাক্ষী গ্ৰহণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এজনীয়ে তদন্ত আয়োগে পুনৰ দৰং জিলাত উপস্থিত হৈ শুনানি গ্ৰহণ কৰে। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে জনাবলৈ লৈছোঁ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ ৰাজ্যিক কেবিনেটে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৰ্শকসকলক জনাবলৈ লৈছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। কেবিনেটৰ লোৱা মূল সিদ্ধান্তসমূহ হৈছে এনেধৰণৰ: নৈপৰীয়া ৰাজ্যক সুচল পথ সংযোগ দিয়াৰ বাবে আৰু মাথাউৰিসমূহৰ সংৰক্ষণৰ বাবে প্ৰায় 1000 কিলোমিটাৰ মাথাউৰি পকী ৰাজপথলৈ উন্নীতকৰণৰ বাবে আজিৰ কেবিনেটে 958 কোটি টকাৰ অনুমোদন জনাইছে। তামোলপুৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ বাবে আজিৰ কেবিনেটে 450 কোটি টকাৰ বিত্তীয় অনুমোদন প্ৰদান কৰিছে। ইয়াৰ উপৰি আজি কেবিনেটে আন্তঃগাঁথনি আৰু যাতায়াত ব্যৱস্থাৰ উন্নতিকৰণৰ ক্ষেত্ৰত 5টাকৈ গুৰুত্বপূৰ্ণ পথৰ পুনৰ উন্নীতকৰণৰ কাৰণে 1031 কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে। লগতে মৰিয়নি চহৰৰ বাসিন্দাসকলৰ বাবে সুখবৰ ওলাই আহিছে। মৰিয়নি চহৰৰ বাসিন্দাসকলে বসবাস কৰি অহা মাটিৰ পট্টাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে, যাৰ ফলত ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈছে। আজিৰ কেবিনেটে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ আগত দিয়া প্ৰতিশ্ৰুতি মতে 103টা পৰিয়ালক চৰকাৰী নিয়ম মতে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে অসমৰ একমাত্ৰ পৌৰ নিগম গুৱাহাটী পৌৰ নিগমৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ চহৰক পৌৰ নিগমলৈ উন্নীতকৰণৰ সিদ্ধান্ত ইতিপূৰ্বে গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে আজিৰ কেবিনেটে কাছাৰ আৰু উপায়ুক্ত মহোদয়ক ইয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু অতি সোনকালে হ'ব লগা পৌৰসভা নিৰ্বাচনত শিলচৰত অনুষ্ঠিত নকৰিবৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক জনাইছে। ইয়াৰ উপৰি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ উন্নীতকৰণৰ বাবে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই অধিগ্ৰহণ কৰা প্ৰায় 124 বিঘা মাটিৰ গৰাকীলৈ প্ৰায় 156 কোটি টকাৰ অনুমোদন জনাইছে।
ইয়াৰ লগতে অতি সোনকালে জলজীৱন মিছনক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰি ঘৰে ঘৰে পানী যোগান ব্যৱস্থা কৰিবৰ বাবে আজিৰ কেবিনেটে জিলা উপায়ুক্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা তথা বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে বিস্তৃত আলোচনা কৰিছে। ইয়াৰ লগতে থলুৱা কৃষকৰ উন্নতৰ বাবে FCI অথবা আন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ দ্বাৰা 10 লাখ মেট্ৰিক টন ধান প্ৰতি কুইণ্টেলত 1940 টকাকৈ কিনাৰ যি পদক্ষেপ খাদ্য আৰু অসামৰিক যোগান বিভাগে হাতত লৈছে সেই সম্পৰ্কে আজিৰ কেবিনেটত আলোচনা কৰা হৈছে। কৃষকসকলক এই পদক্ষেপৰ বিষয়ে বহুল প্ৰচাৰ কৰি লাভান্বিত কৰিবৰ বাবে প্ৰতিটো সংবাদ মাধ্যমকে অনুৰোধ জনোৱা হৈছে। ইয়াৰ লগতে আজিলৈকে অসম আৰু আন কোনো ৰাজ্যিক প্ৰতীক নাই। অসম ৰাজ্যৰ আন কোনো ৰাজ্যিক প্ৰতীক নাই। এই প্ৰতীক সম্পৰ্কে সিদ্ধান্ত ল'বৰ বাবে আজিৰ কেবিনেটে মাননীয় মন্ত্ৰীদ্বয় কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰণোজ পেগুৰ ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে। এই কমিটিয়ে অসমৰ ৰাইজৰ পৰামৰ্শ মতে ৰাজ্যিক প্ৰতীক সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ লগতে মঙলবাৰে ঘোষিত কেন্দ্ৰীয় বাজেটৰ পৰা অসমৰ উন্নয়নৰ বাবে সৰ্বাধিক আদায় কৰিবৰ বাবে আজিৰ কেবিনেটে বৈঠকত বিস্তৃতভাৱে আলোচনা